হেল্ল' বন্ধুসকল, মই চাচনমাৰ ডিষ্ট্ৰিক্টৰ পৰা কৈ আছোঁ। মই অসম পুলিচৰ কাৰণে তৈয়াৰী কৰি আছোঁ। আজি দ্বিতীয় দিন হয় আমালোকৰ এক্সাৰচাইজত। আজি মৌচুমটো অলপমান বেয়া হৈছে, বৰষুণ আহিছিল, তথাপিও আমালোকে ৰানটো ক্লিয়াৰ কৰিছোঁ। 11 মিনিট 34 ছেকেণ্ডত ক্লিয়াৰ কৰিছোঁ, 32 মিটাৰ ৰানিং। আৰু আজি মই ক'বলৈ বিচাৰিছোঁ চেষ্টৰ বিষয়ে। যিবিলাকৰ চেষ্ট নাই সিহঁতৰ নিচিনা চেষ্ট বনাবলৈ 2টামান 3টামান তুমি পুছ-আপ কৰিব লাগিব, যিটো মই ইয়াত কৰোৱাই দেখুৱাই আছোঁ। কৰক পিন্ধি লওক না, বন্ধুসকল। এই পুছ-আপবিলাক ৰেগুলাৰ কৰিব আৰু 15 দিনৰ ভিতৰত তোমালোকে ৰেজাল্ট পাই যাবা। সিহঁতে যেনেকুৱা চেষ্ট বনাইছে মাত্ৰ 20 দিনত বনাব পাৰিব তোমালোকে। আৰু এইবিলাক নেচাৰেল হয়, তোমালোকে ঘৰতো কৰিব পাৰে, কোনো টেনশ্যন নাই। তোমালোকে 3বাৰ কৰিব পাৰে। প্ৰথমত হাতটো এনেকৈ ল'ব, এনেকৈ মানে চেষ্টটো আগফালে ল'ব, আগফালে লৈ এনেকৈ কৰিব। মূৰটো অলপমান ওপৰত সলাই লৈ এনেকৈ কৰিব। আৰু দ্বিতীয়ত তোমালোকে কৰিব যাব লাগিব, এনেকৈ লৈ হাতটো আগফালে লৈ এনেকৈ কৰিব। আৰু তৃতীয়ত কৰিব তোমালোকে হাতটো এনেকৈ লৈ